নমস্কাৰ বন্ধুসকল, আজি মই এটা আকৌ নতুন বিষয় লৈ আহিছোঁ। আজি আমাৰ বিষয় এইটো হ'ল ট্ৰেইনৰ মাইলেজ কিমান দিয়ে আৰু ট্ৰেইনৰ ইঞ্জিন কিয় বন্ধ নহয়। বাহিৰত বৰষুণ দি আছে, সেইবাবে অকণমান মাতটো খেলি পেলি আহিব পাৰে। আজি আমি ভাৰতীয় ৰেলৰ ওপৰত আলোচনা কৰিম, যি লাখ লাখ মানুহক এঠাইৰ পৰা আন এঠাইলৈ নি সহায় কৰি আহিছে। আৰু সাধাৰণতে আমি দূৰ দূৰণি যাত্ৰা কৰিবলৈ বা দূৰ দূৰণিলৈ যাবলৈ সাধাৰণতে আমি ট্ৰেইনকে বা ৰেলকে ব্যৱহাৰ কৰোঁ। ডিজেল ট্ৰেইনৰ টেংকিবোৰক টেংকিবোৰক সাধাৰণতে তিনিটা ভাগত ভাগ কৰা হৈছে। মানে প্ৰথমটো টেংকিত প্ৰায় 5,000 মান লিটাৰ তেল ধৰে আৰু দ্বিতীয়টোত 5,500 মান লিটাৰ তেল ধৰে আৰু তৃতীয়টোত 6,000 মান লিটাৰ তেল ধৰে। তিনিটা ভাগত ভাগ কৰা হৈছে। আৰু ডিজেল ট্ৰেইনৰ প্ৰতি কিলোমিটাৰ এভাৰেজ বা গড় ট্ৰেইনখনৰ লোডৰ ওপৰত নিৰ্ভৰ কৰে। ট্ৰেইনখনৰ যিমান পৰিমাণৰ লোড আছে সিমান পৰিমাণৰ সেই বস্তুটো যিমান পৰিমাণৰ ট্ৰেইন এখনৰ যিমান পৰিমাণৰ লোড থাকে তাৰ ওপৰত নিৰ্ভৰ কৰে ট্ৰেইনখনে কিমান তেল পৰিব প্ৰতি কিলোমিটাৰ। যদি 12টা টাইপৰ এখন পেচেঞ্জাৰ ট্ৰেইন হয় তেতিয়া 6 লিটাৰ তেলত 6 লিটাৰ ডিজেলত মানে প্ৰায় 1 কিলোমিটাৰমান যাব, কিয়নো পেচেঞ্জাৰ ট্ৰেইনখন প্ৰতিটো ষ্টেচনত ৰাখি যায়। ফলত যথেষ্ট পৰিমাণৰ আন ট্ৰেইনতকৈ যথেষ্ট পৰিমাণৰ ব্ৰেক প্ৰয়োগ কৰিবলগীয়া হয় আৰু এক্সিলেটৰো উঠা নমা কৰি হ'বলগীয়া হয়, ফলত যথেষ্ট পৰিমাণৰ তেল পৰে। আনহাতে ইয়াৰ তুলনাত এখন এক্সপ্ৰেছ ট্ৰেইনে পেচেঞ্জাৰ ট্ৰেইনতকৈ কম পৰিমাণৰ তেল খায়, কাৰণ এক্সপ্ৰেছ ট্ৰেইনখন প্ৰতিটো ষ্টেচনত নাৰাখে আৰু প্ৰতিটো ষ্টেচনত নৰখাৰ ফলত ব্ৰেক ইমান প্ৰয়োগ কৰি ব্ৰেকটো ইমান প্ৰয়োগ কৰি থাকিবৰ প্ৰয়োজন নাই আৰু এক্সিলেটৰটো ইমান উঠা নমা কৰি থকাৰ প্ৰয়োজন নাই। ফলত এখন পেচেঞ্জাৰ ট্ৰেইনৰ তুলনাত এখন এক্সপ্ৰেছ ট্ৰেইনে কম পৰিমাণৰ তেল খায়। আৰু আপোনাৰ দ্বিতীয়তে আহিলে আপোনাৰ এক্সপ্ৰেছ ট্ৰেইনৰ 12টা ডবাৰ এখন এক্সপ্ৰেছ ট্ৰেইনে 1 কিলোমিটাৰ যাবলৈ প্ৰায় 4.5 লিটাৰমান মানে 4.5 লিটাৰমান তেল পৰে, কাৰণ যিহেতু পেচেঞ্জাৰ ট্ৰেইনতকৈ এক্সপ্ৰেছ ট্ৰেইনে য'তে ত'তে নাৰাখে আৰু ইমান ব্ৰেক প্ৰয়োগ নকৰে আৰু এক্সিলেটৰ ইমান উঠা নমা কৰি নাথাকে। ফলত এখন পেচেঞ্জাৰ ট্ৰেইনে এখন পেচেঞ্জাৰ ট্ৰেইনতকৈ এখন এক্সপ্ৰেছ ট্ৰেইনে কম পৰিমাণৰ তেল খায়। আপোনালোকে দেখিছেই ট্ৰেইন এখন এটা ষ্টেচনত ৰখাৰ ফলত ট্ৰেইনৰ চালকজনে ট্ৰেইনখন বন্ধ নকৰে। ইয়াৰ পিছত কেইবাটাও কাৰণ থাকে। যদি ডিজেল ট্ৰেইন এখনৰ ইঞ্জিনটো বন্ধ কৰে তেতিয়া তাৰ কম্প্ৰেছৰৰ ওপৰত বেয়া প্ৰভাৱ পৰিব। ট্ৰেইনখন যেতিয়া কম্প্ৰেছৰৰ ওপৰত বেয়া প্ৰভাৱ পৰিব, ট্ৰেইনৰ যোনটো ব্ৰেক ছিষ্টেম থাকে, ব্ৰেকিং ছিষ্টেম, সেই ছিষ্টেমটো ফেইল হৈ যাব পাৰে। ট্ৰেইন ছিষ্টেমটো কাম নকৰিব পাৰে। আৰু যদি ট্ৰেইনৰ ইঞ্জিনটো বন্ধ কৰি দিয়া হয় তেতিয়া ট্ৰেইনখন পুনৰ ষ্টাৰ্ট কৰোঁতে যথেষ্ট সময়ৰ প্ৰয়োজন। আৰু আপোনাৰ যদি ৰাস্তাৰ ৰেড ছিগনেল দেখায় ট্ৰেইনখন খুব বেছি 5-10 মিনিট ৰাখে বা কিছুমান ষ্টেচনত 5-10 মিনিট ৰাখে। যিহেতু ট্ৰেইনখন বন্ধ কৰি দিলে ষ্টাৰ্ট কৰাত যথেষ্ট সময়ৰ প্ৰয়োজন হয়। ফলত ট্ৰেইন সময়ৰ হেৰিটো কমাবৰ বাবে সময় নষ্ট হোৱা সময়খিনি কমাবৰ বাবে ট্ৰেইনখনৰ ষ্টাৰ্টটো বন্ধ নহয়। আৰু এটা কাৰণ হ'ল যদি ডিজেল ইঞ্জিনটো ৰেল ইঞ্জিনটো বন্ধ কৰি দিয়া হয় তেতিয়াহ'লে ডিজেল ইঞ্জিনটো ষ্টাৰ্ট কৰিবলৈ যথেষ্ট পৰিমাণৰ তেলৰ প্ৰয়োজন। আৰু সেই তেলৰ হেৰিটো কমাবৰ বাবে সেইকণ সময় যদি 10-15 মিনিট ষ্টাৰ্ট কৰি থাকে তাতকৈ বেছি পৰিমাণে যোনটো তেল পৰিব তাতকৈ বেছি পৰিমাণৰ তেলটো ট্ৰেইনখন ইঞ্জিনটো বন্ধ কৰি দিলে ষ্টাৰ্ট কৰিবলৈ তাতকৈ বেছি পৰিমাণৰ তেলৰ প্ৰয়োজন। সেইবাবে তেলৰ যোনখিনি পৰিমাণৰ তেল নষ্ট হয় সেই পৰিমাণখিনি তেল বচাবৰ বাবেও ট্ৰেইনৰ ইঞ্জিনটো বন্ধ নকৰে। আপোনালোকে চাগে ভিডিঅ'টো বুজি পালে। যদি ভিডিঅ'টো ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। থেংক ইউ।